বেকেৰিবা নাং এইফালে হৈছে আমাৰ মৰমৰ কইনাজনী চাব পাৰে কি ভাল চাই দেখাচোন আমাক মানে নিব লাগিবতো। হেল্ল' ৰাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। প্ৰায় 9-10 দিনৰ পিছত ভিডিঅ'টো আনি আছো আৰু আজি গৈ আছো মই বজাৰৰ বিশেষ এটা কামত। তো কি কামত গৈ আছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। তো আৰু কিছুমানে হয়তো থাম্বনেইল দেখি গমে পাইছে যে ভিডিঅ'টো হ'বলৈ গৈ আছে কিহৰ ওপৰত। তো ৰাইজ পুৰা একদম শেষলৈকে চাই থাকিব, ভাল লাগিব। আৰু আজি এটা জেগাত নহয়, প্ৰথমতে বজাৰত যাই কেনে তাৰপিছত আৰু এটা বেলেগ জেগাত যাব লাগে, আপোনালোকে হয়তো গমে পাইছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আজি মজাকে বনাবলৈ চেষ্টা কৰিম। ইফালে আৰু মোৰ পুৰা গাড়ী চাড়ী ওলাই কিনে পুৰা ৰেডি হৈ গ'লো, কিন্তু ইহঁতৰ এতিয়ালৈকে হোৱা নাই, নাজানো কি কৰি আছে। তো এইফালে চাব পাৰে বেটাক কাপোৰ পিন্ধাই আছে, কিন্তু বেটাক পিন্ধাৰ আগতে তাক অপশ্যন দিব লাগে কোনটো পিন্ধিব। চাহ এনেকুৱাকৈ কৰিব লাগে, এনেকুৱা তাৰ নিজৰ পচন্দৰ মতেহে চলায়। আজি ক'ত যাব তই? হেই আমি যাওঁ আজি বজাৰ। আহি পালোঁ বজাৰ, এতিয়া মোক কেছ পইচা লাগে, ইয়াৰ তাতে আহিলোঁ। মানে ইয়াতে পইচা মই কিয় ওলাই আছোঁ অলপ পিছত কৈ আছোঁ আপোনালোকক। ইয়াতে মানে ইয়াৰ পৰা ল'ম আৰু না, যিহেতু লগৰ হয় এই বৰ্তমান বিজনেছত পৰি আছে। কেছ পইচা ল'ম বুলি কৈছোঁ 5,000, কিন্তু এটা গিঞ্জি ল'ব লাগে বোলে ইয়াৰ পৰা। গিঞ্জি ল'ব লাগিব। দাম কেইটো? 5,000 দিব লাগিব হা মোক। 5,000 দিবি না? এতিয়া কেইটো? এইগিলা ডুপ্লিকেট মাইক্ৰ'মেন না? পিন্ধি আৰাম আছে, লেকিন দে মোক পইচাহে দে, 5,000 দে, মই অনলাইন মাৰি দি আছোঁ। আৰু এইফালে চাই আছে খাৰু কইনা, নতুন কইনাৰ কাৰণে খাৰু চাই আছে এইফালে, ইয়াৰ বু হ'ব। তো আৰু মই ইয়াতে পইচাটো কিয় ল'লোঁ লগৰৰ পৰা, মানে বেলেগ জেগাত যদি মই 5,000 ওলাং না, তো 1,000ত 10 টকাকৈ দিব লাগে। তো মই বৰ্তমান 4,000 পালোঁ, 4,000ত 40 টকা গেলে হয়। কিন্তু মই সিটা নেদাকে এটা গিঞ্জি ল'লোঁ, মানে মাইক্ৰ'মেনৰ এটা গিঞ্জি ল'লোঁ, মানে তাতে ওলালে 40 টকা বেকাৰ যায় না। তো সেইটো কাৰণে অলপ মাথা মাৰি ইয়াতে পইচা ল'লোঁ, য'ত মানে মই গিঞ্জি লৈছোঁ। গাৰ্ভিকৰ কাম মানে বজাৰত আহিলে গাড়ী লাগে, তাক গাড়ী মানে বজাৰত প্ৰতি বজাৰতে গাড়ী লাগে ইয়াত দেখ। আৰু ইয়াতে মাকৰি বাজাৰত আহিলে খুব বেছি টাৱাৰটো ভাল, এইটোৰ কাৰণে এই যে নতুন iPhone 16 লৈছিলোঁ, এইটো আপডেট দি আছোঁ। কিন্তু আইফোন আপডেট দিয়াৰ আগতে মানে ভয় লাগে আৰু, আইফোন ঠিক নাই না, গ্ৰীণ স্ক্ৰীনো হৈ যাব পাৰে, এইটোৰ কাৰণে মানে ৰিক্সত দিলোঁ আৰু কি হয় দেখা যাব। মানে ইয়াতে খুব বেছি টাৱাৰটো ভাল, এইটোৰ কাৰণে আপডেট দিলোঁ। তাক বজাৰ কৰিব দি থ'লোঁ। এতিয়া মই অলপমান ৰুটি আৰু মাংস খাম বুলি এইফালে গৈ আছোঁ। আৰু এইফালে বেছিভাগ মানে মদহে পায় আৰু, কিন্তু মই মাংস আৰু ৰুটিহে খাম। তো এই দোকানত যাই আছোঁ, মানে বজাৰত আহিলে খাব ইচ্ছা যায়, গম পাইছা। আৰু বজাৰৰ পৰা আহিলোঁ আৰু এইফালে বেটা চাহ ষ্ট্ৰবেৰী খাই আছে, মানে ষ্ট্ৰবেৰী খুব ভাল পায় মানে খাই। এই বজাৰত গ'লে দেখা পালে মানে দিবই লাগিব। আৰু যোনটো গাড়ী লৈছিল, বৰ্তমান গাড়ীত চাকাই নাই, একদম গোটেই খোলাই দিছে। আৰু এইফালে চাওঁ কেনেকৈ ষ্ট্ৰবেৰী খাই আছে। এই যে খাই আছে, মই এটা যদি খোজোঁ দিওঁ না নাই, মোক একটা দিবি না নাই তই? নেদেং, খা গোটেই খা। আৰু বজাৰত যে আইফোনটো আপডেট দিছিলোঁ, পূৰা ভালে হৈ গ'ল। মানে ঘৰত মানে আপডেটটো তাতে হৈ গৈছিল, কিন্তু ঘৰত আহি ছেটআপটো কৰিলোঁ। মানে আইফোনত অলপ দেৰিকৈ কৰিলেও হয়, তো ভালে হৈ গ'ল। কিন্তু আপডেট দিয়াৰ আগতে খুব বেছি ভয় লাগে, মানে কিছুমানৰ গ্ৰীণ লাইন আহি যায় আৰু আইফোনটো পূৰা ডিছপ্লেটো হোৱাইট হৈ যায়, কেতিয়াবা গ্ৰীণ হৈ যায়, এনেকুৱা দেখিছোঁ আৰু শুনিছোঁ। কিন্তু আজিলৈকে মোৰ হোৱা নাই, কাৰণ মই আইফোন 16, 17 এনেকুৱাহে লৈ থাকোঁ। প্ৰ'টো লোৱা নাই, প্ৰ' মেক্স এনেকুৱাতহে বেছি কিবা হয় বোলে, সেইবিলাক লাইন আহে মানে আপডেট দিয়াৰ পিছত কিবা হৈ যায়। তো ভালে হৈ গ'ল, বহুত বেছি ভাল লাগিছে আৰু। A few moments later. আৰু ওলালোঁ আমি ভালুকডুবিত যাবলৈ, মানে তাতে গৈ আছোঁ দৰা নাথাকা বিয়া খাবলৈ, মানে তোলনি বিয়া খাবলৈ গৈ আছোঁ। তো ওলালোঁ এনেকৈ। আৰু ইফালে আহি পাল মুন্না, মানে মই মাতিছিলোঁ, যিহেতু
ওচৰৰে হয় মানে যাৰ তুলনি বিয়া হৈ আছে মানে মানুহটা আছিল গৰাইমাৰী এতিয়া থাকে ভালুকডুবিত তো আমি এতিয়া এনেকৈ গৈ আছোঁ এইফালে হোৱাইট কাপোৰ পিন্ধি ওলাইছে মই হোৱাইট পিন্ধিছোঁ হোৱাইট ব্লেক আৰু এইফালে পূৰা মুন্না ব্লেক তো তাৰ বাইকখন এতিয়া থৈ যাব এতিয়া যাম আমি মোৰ গাড়ীত আমি আহিলোঁ বাপুজী নগৰ মানে তুলনি বিয়া খাব গ'লে নহ'ব কিবা এটা নিব লাগিব মানে মুন্না আমি মিলি দিম না আমি মিলি দিম বুলি ভাবিছোঁ মানে এইটো দোকানত সোমালোঁ দাদাৰ দোকানত তো ইয়াতে ফ্ৰক ল'ম বুলি ভাবিছোঁ চাং কি ল'ম তো সেনেকুৱা চাই আছোঁ ইয়াতে আহি ভাল লাগিল মানে দাদাজনে বোলে আমাৰ ভিডিঅ' খুব চাই মানে না ভাল লাগিল তো ফেমিলি মেম্বাৰ লগ পালোঁ দাদা ভাল না আচ্ছা ভাল চাই দেখাচোন আমাক মানে নিব লাগিবতো তো এনেকুৱা চাই আছোঁ আহি পালোঁ আৰু চাওক ইমান ভিৰ মানে বহুত ডাঙৰ মানুহ না তো আহি পালোঁ তো এতিয়া লাহেকৈ আমি সোমাই যাম আৰু আহি ইয়াতে ফেমিলি মেম্বাৰ লগ পালোঁ দাদাহঁতক ভাল না একদম অঁ আছোঁ দে দা কিমান টাইম হ'ল আহা ইয়াতে আচ্ছা 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 ধন্যবাদ ক'ৰ হয় দা আগিয়াৰে আচ্ছা আচ্ছা তো এনেকৈ লগ পালে ভাল লাগে দেচোন আৰু আহি কেনে আমি এনেকৈ বহি আছোঁ পূৰা আৰু মানুহ বহুত ভিৰ আৰু এইফালে হৈছে কইনাজনী চাব পৰা ফটোশ্বুট চলি আছে এই দেখাই নাপায় বহুত মানুহ না ভিৰ বহুত মানে অলপ লাহেকৈ আমি ওচৰত যাম আৰু না কইনাজনীৰ ওচৰত আৰু এইফালে আমি এনেকৈ বহি থাকোঁতে ফেমিলি মেম্বাৰ আহি গ'ল তো এনেকৈ আমাক মাত এষাৰ দুষাৰ দিলে খুব বেছি ভাল লাগে আৰু ইয়াতে ফেমিলি মেম্বাৰ বহুত লগ পালোঁ তো এনেকৈ এয়া ভণ্টি আহিছে ভণ্টিৰো বোলে চেনেল আছে চেনেলৰ নামটো কৈ দিয়া ভণ্টি ইভাৰনী নাথ তোমাৰ নামটো ইভাৰনী নেকি নামটো কি এতিয়া অহা কিমান টাইম হ'ল এঘণ্টা হ'ল ঠিক আছে মই ভিডিঅ'টো দি দিম বাৰু না ঠিক আছে এনেকুৱা কৰি ফেমিলি মেম্বাৰ মাত দিব আহিলে বহুত বেছি ভাল লাগে আৰু কি ক'ম আপোনালোকক ক'ব নোৱাৰোঁ ভাষা নাই তো ইমান মৰম দিয়ে আপোনালোক বহুত কথা পাতি ভাল লাগিল দেই তো এনেকৈ আমি ফটো উঠি আছোঁ এইফালে হৈছে কইনাজনী চাব পাৰে আৰু এইফালে গিফ্ট দিব না তো এই বাবু ছাৰ কিবা ফূৰ্তি পাই আছে মানে আৰু এইফালে হৈছে আমাৰ মৰমৰ কইনাজনী চাব পাৰে কি ধুনীয়া লাগিছে আৰু তোমাৰ ইনষ্টা আছে ন আচ্ছা ঠিক আছে আৰু আমাৰ মাইনাজনী ছিংগাৰ হয় তো মাইনাজনী গান গাই আপোনালোকক হয়তো চিনাকি দিব দৰকাৰ নাই অলৰেডি আপোনালোকে চিনি পায় তো আজিহে ফাৰ্ষ্ট টাইম লগ পালোঁ মানে ওচৰত এনেকৈ কথা পাতি আছোঁ বহুত বেছি ভাল লাগিল আৰু আমি একদম খাব আহিলোঁ ইফালে পূৰা ভাত এনেকৈ দি দিলে আৰু এইফালে চব পূৰা ভিৰ আৰু এইফালে মুন্না কেনেকা খামকৈ আহিছে নেকি তই আহিছে তো এতিয়া আমি ধুনীয়াকৈ খাম তাৰপিছত অলপ বহি কিনে লাহেকৈ ওলাই দিম আৰু যিহেতু ঠাণ্ডাৰ বতৰটো মানে জেকেট অনা নাই টাউনত বিয়া খালে বা বিয়া যিকোনো পাৰ্টি খালে এটা বস্তু মিচিং হৈ থাকে কি বস্তু না এইটো তই কৈ দিয়ক গাহৰি মাংস বাকী অঁ বাকী চব থাকিব কিন্তু এই বস্তুটোহে মিচিং হৈ থাকে মানে আমি ভাবা মানুহ এই বস্তুটো থাকিলে এই বস্তুটো থাকিলে বেছি ভাল লাগে না তো ৰাইজ এনেকৈ আমি ঘৰত যাই আছোঁ ঘৰ পামেই আৰু তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেন চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই